ৰাজনীতি মানুহৰ কাৰণে কৰিছোঁ, দেশৰ গণতন্ত্ৰ ৰক্ষা কৰিবৰ কাৰণে, দেশৰ সংবিধান ৰক্ষা কৰিবৰ কাৰণে, ৰাজনীতি জনগণৰ ভৱিষ্যত সুৰক্ষিত কৰিবৰ কাৰণে কৰিছোঁ। ৰাজনীতি কাৰোবাৰ পৰিয়াল আৰু পত্নী পুত্ৰক ধনী কৰিবৰ কাৰণে কৰা নাই আৰু কৰিবলৈ নিদিওঁ। স্পষ্ট কথা, যেতিয়া এই প্ৰশ্ন উত্থাপন কৰা হয় ৩১ লাখ নিবনুৱাৰ কি হ'ব চাকৰি বাকৰি, তেতিয়াই আৰম্ভ কৰে হিন্দু মুছলমানৰ ৰাজনীতি। যেতিয়াই কোৱা হয় ৮,৬০০খন বিদ্যালয় একেবাৰে বন্ধ হৈ গ'ল, এইবোৰৰ প্ৰশ্ন কি, তেতিয়াই কৰে হিন্দু মুছলমানৰ সাম্প্ৰদায়িকতাৰ খেল। গতিকে এই যিবোৰ খেল আছে, মূল্যবৃদ্ধি, কৰ কাটলৰ বোজা, ২৭খন টোলগেট, ৯খন এক্টিভ হৈ আছে আৰু ১৮খন খুলিবলৈ ৰেডি হৈ আছে, এইবোৰৰ বিৰুদ্ধে যেতিয়াই মাত মাতোঁ প্ৰশ্নৰ কোনো উত্তৰ দিবলৈ নাই, তেতিয়াই মুখ্যমন্ত্ৰীয়ে হিন্দু মুছলমানৰ ৰাজনীতি কৰে। ৪৯,০০০ বিঘা জনজাতীয় আবেষ্টনী, ৬ষ্ঠ অনুসূচীৰ অন্তৰ্গত মাটি, বিশেষকৈ জনজাতীয় অধ্যুষিত অঞ্চলৰ পৰা তেওঁলোকে বহিৰাগত কোম্পানী আম্বানী, আদানী, ৰামদেৱ, গডৰেজ, মেদান্তা, এজিউৰ, ইলেক্ট্ৰিকেল এইবোৰক দিব খুজিছে। এইবোৰ কথাৰ আমি এই বিষয়বোৰ জনগণৰ মাজলৈ লৈ যাম। ৮,৩৬৬খন বিদ্যালয় মৃত্যুমুখত পৰিলে, ১,৭৪,০০০ ঋণৰ বোজাই অসমক বকাই ৰাখিছে। অহা কিছুদিনৰ ভিতৰত শ্ৰীলংকা সদৃশ এটা পৰিৱেশ হোৱাৰ উকমুকনি অসমত দেখা পাইছোঁ। অসম চুক্তি আখৰে আখৰে পালন কৰিম বুলি কৰিব নোৱাৰিলে, ৬ নম্বৰ দফা কাৰ্যকৰী কৰিম বুলি নকৰিলে। এই ভয়ংকৰ ভয়াৱহ পৰিৱেশ পৰিস্থিতি আমি জনগণৰ মাজলৈ লৈ যাব খোজোঁ। চিণ্ডিকেট এফালে চিণ্ডিকেট, কমিশ্যন ৰাজ আৰু মুখ্যমন্ত্ৰীৰ পৰিয়ালৰ দুৰ্নীতি, যেনেকৈ এক পৰিয়ালবাদ চলাই আছে, যেনেকৈ তেওঁ সাম্প্ৰদায়িকতাৰ ৰাজনীতি চলাই আছে, এইবোৰ মানুহৰ ওচৰলৈ লৈ যাব লাগিব। ৮৪,০০০ মানুহক স্মাৰ্ট মিটাৰ সংযোগ কৰাই ৮৪০ কোটি টকাৰ ঠিকা আদানীক যিটো দিলে, এইবোৰ কথা মানুহৰ মাজলৈ লৈ যাব লাগিব। স্মাৰ্ট মিটাৰৰ যোগেদি যিটো স্মাৰ্ট ডকাইতিক আৰম্ভ কৰিছে।